এতিয়া মিলি জুলি সবে একেলগে নাম চাবলৈ যাম ষ্টে টিউন নাম চাব আহিবলে বল দি আছে হেল্ল কোন কি এইটো আমি তাৰমানে ফটো উঠি থকা তাই ৰ'ব পৰা নাই এইটো এটা ক'ত যা বুজিবা নাই ঠিকছে লা অলপমান ফটো তুলবে নেদলি আমাক এইয়া তাতে আমি যাম এতিয়া এইখন মোৰ মাৰ গাঁওখন মোৰ মামাহঁতৰ গাঁওখন মই ইয়াতে নাম চাবলৈ আহিছোঁ নাগাৰা নাম যিহেতু এইবাৰ পূজাত মন বেয়া আছিল এনেকৈ চোৱা নহ'ল সেইকাৰণে ইয়াতে চাব আহিলোঁ বৰ্তমান বহুত চেয়াৰ খালী আছে আমি তাতেই বহিম কিন্তু তাৰে আগত আমি কিবা কিবি কিনি লওঁ আমি এটা পাণ খাম পাণ কি হৈছে এতিয়া আমি বঢ়িয়াকৈ বহি বহি নাম চাম আৰু এয়া দুটা নামৰ দল মাতিছে ইয়াত প্ৰথমটো দলে আৰম্ভ কৰিছে তাৰপিছত এটা এটাকৈ দুটা দলে দি থাকিব নাম এয়া আমাৰ ককা আৰু এয়া আমাৰ আইতা দুয়োযোৰ নামেই ইমান ধুনীয়াকৈ পৰিৱেশন কৰিছে আপোনালোকেও চাই থাকক খুব ভাল লাগিব জুবিন দা যেতিয়াৰ পৰা নোহোৱা হ'ল তেতিয়াৰ পৰা মন একেবাৰে ভাল নাথাকে সেইকাৰণে ভিডিঅ' আপলোড কৰাৰ দূৰৰে কথা একো ৰেকৰ্ড কৰিবলৈ মন নাযায় মই নাম চাবলৈ অহা এইটোৱে কাৰণ আছিল যে এটা জোচত নাম চাম বুলি আৰু সেই জোচটো মই ইয়াতে দেখা পাই গৈছোঁ আৰু এয়া আমি সৰুকালৰ বান্ধৱী দিদিও লগ লাগি নাম চাইছোঁ আৰু এখেতে একদম আমাৰ ফটো ভিডিঅ' উঠি বেয়া পায় সেয়ে জোকাই আছোঁ এয়া পিছফালে মোৰ দুয়োজন ককা আছে তেওঁলোকে ইমান ভাল পাইছে নাম যে তেওঁলোকে চিটৰ পৰা উঠি উঠি চাই আছে মই বহিবলৈ দিওঁতে কৈছেও যে উঠি উঠি চালেহে বোলে বেছি ভাল লাগে এয়া গৰম কিন্তু কমা নাই আৰু এয়া মোৰ বিচি মোৰ হাতৰ আঙুলি চাওকচোন থৰ লাগি যোৱাৰ নিচিনা হৈছে এয়া মই বহি থাকোঁতে ভাইটিয়ে তামোল দি থৈ গ'ল তামোল মেইন তামোল চুবাই চুবাই যি নাম আমি পৰিৱেশন কৰি আছোঁ আৰু কি লাগে নাগাৰা নামৰ জৰিয়তে আমাক শিল্পৰ ঐশ্বৰিক মৰ্ম দিয়াৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱলৈ কোটি কোটি প্ৰণাম
নাম আমি প্ৰায় 4 ঘণ্টাই চালোঁ। তাৰপিছত আমাৰ পিছদিনা কাম আছিল, সেইকাৰণে আমি ৰ'ব নোৱাৰিলোঁ বেছি টাইম, কিন্তু যিখিনি চালোঁ মন পুৰাই গ'ল। এয়া আমি আহিলোঁ এতিয়া, আমি এতিয়া ব্লগ খতম কৰিম। এতিয়া আমাৰ ৰাতি 1:05 হৈছে। এতিয়া আমি ঘৰলৈ যাওঁ আৰু